কাৰেণ্ট বিল বেছি অহাটো এটা চিন্তাৰ কাৰণ হৈ পৰিছে। মই আজি আপোনালোকক কম কাৰেণ্ট চুৰি নকৰি সত্য হিচাপে কাৰেণ্ট বিল কেনেকৈ কমাব পাৰিব। বিল কমোৱাৰ কেইটামান উপায় মই আজি আপোনালোকক কম। যদি আপোনালোকে এইকেইটা ফ'ল' কৰে তেনেহ'লে 30ৰ পৰা 40% লৈকে কাৰেণ্ট বিল কমি আহিব। আৰু কেনেকৈ কমিব মই উদাহৰণসহ যুক্তিসহ আপোনালোকক বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাওক। কাৰেণ্ট বিল বেছি অহাটো দুই ধৰণৰ হ'ব পাৰে। এক নম্বৰ হ'ল হঠাৎ কাৰেণ্ট বিল বেছি আহি যোৱা। প্ৰতিটো মাহতে বিল কমকৈ আহি আছে, কিন্তু হঠাৎ এটা মাহত কাৰেণ্ট বিল বেছিকৈ আহি গ'ল। আৰু দুই নম্বৰ হ'ল ৰেগুলাৰ কাৰেণ্ট বিল বেছিকৈ অহা। প্ৰতিটো মাহতে আপোনাৰ কাৰেণ্ট বিল বেছিকৈ আহি আছে। এনেকুৱাও অনুভৱ হৈ আছে বিল আহিব লাগিছিল 500 টকা, কিন্তু বিল আহি আছে 1000 টকা। মই আজি আপোনালোকক কম ৰেগুলাৰ বেছিকৈ অহা বিলটো কেনেকৈ কমাব পাৰিব। আৰু হঠাৎ কাৰেণ্ট বিল বেছি অহা ইয়াৰ বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ' হঠাৎ কাৰেণ্ট বিল বেছি অহা 3টা কাৰণত হ'ব পাৰে। যদি ৱায়াৰ ক'ৰবাত শ্বৰ্ট হৈ আৰ্থিং লৈ আছে, বা মিটাৰ বেয়া হৈ গৈছে, স্পীডত চলি আছে, বা ৰিডিং মেনে ভুলতে বিল বেছি বনাই দিলে। এইটো ভিডিঅ'ত মই ভাঙি পাতি দেখুৱাইছোঁ। আৰু ইয়াৰ কি সমাধান, বেছি অহা বিলটো কেনেকৈ কমাব পাৰিব ইয়াৰ বিষয়েও মই কৈছোঁ। ইয়াৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ ভিডিঅ'টো চাব পাৰে। মই আজি আপোনালোকক কম ৰেগুলাৰ বেছি অহা বিলটো কেনেকৈ কমাব পাৰিব। আপোনাৰ এনেকুৱা অনুভৱ হৈ আছে আপোনাৰ ঘৰত কাৰেণ্টৰ যিকেইটা বস্তু আছে বিল আহিব লাগিছিল 500 টকা, কিন্তু বিল আহি আছে 1000 টকা, 1500 টকা। বা কেতিয়াবা এনেকুৱাও হয় আপোনাৰ লগৰ কাৰোবাৰ ঘৰত আপোনাৰ ঘৰত কাৰেণ্টৰ যিকেইটা বস্তু আছে তেখেতৰ ঘৰতো সেইকেইটা বস্তুই আছে, কিন্তু তেখেতৰ বিল আহি আছে কম, আপোনাৰ বিল আহি আছে বেছি। মই আজি আপোনালোকক কম এনেকুৱা ৰেগুলাৰ বেছি অহা বিলটো কেনেকৈ কমাব পাৰিব। ইয়াৰ কেইটামান উপায় মই আজি আপোনালোকক কম। যদি এইকেইটা ফ'ল' কৰে তেনেহ'লে নিশ্চয় আপোনাৰ কাৰেণ্ট বিল কমি আহিব। যিবোৰ বস্তু ব্যৱহাৰ হৈ থকা নাই ছুইচটো অফ কৰি ৰখা, যেনেকৈ ফেন, টিভি, কম্পিউটাৰ। যদি ইউজ হৈ থকা নাই তেনেহ'লে ছুইচটো অফ কৰি ৰাখক। যদি ছুইচটো অফ কৰি ৰাখে তেনেহ'লে বহুত কাৰেণ্ট বিল কমি আহিব। আপুনি টিভি চাইছে, টিভি চোৱাৰ পিছত ৰিম'টৰ ছুইচত টিভি অফ কৰি থৈ গুচি গৈছে, কিন্তু টিভিটো কাৰেণ্টত লগোৱা হৈ আছে। ইয়াত আপোনাৰ টিভিয়ে কাৰেণ্ট খাব, আপোনাৰ বিল উঠিব। বিনা কাৰণত আপোনাৰ বিল উঠিব। আপুনি ভাবিব পাৰে বস্তু ইউজ হৈ থকা নাই, বস্তু ব্যৱহাৰ কৰা নাই, এইটো কেনেকৈ কাৰেণ্ট খাব। ধৰক এটা মোবাইলৰ চাৰ্জাৰ আপুনি কাৰেণ্টত লগোৱা হৈ আছে, মোবাইল চাৰ্জাৰত লগাইছে, আকৌ মোবাইলটো খুলি লৈ গৈছে, তাত ছুইচটো অফ কৰা নাই। আমি জানো চাৰ্জাৰত এটা ট্ৰেন্সফৰ্মাৰ থাকে আৰু ইয়াত দুটা কয়েল থাকে। এটা হ'ল প্ৰাইমাৰী আৰু এটা হ'ল ছেকেণ্ডাৰী। ছেকেণ্ডাৰী যিটো কয়েল আছে এইটো কয়েলে মোবাইল চাৰ্জ কৰে, আৰু প্ৰাইমাৰী যিটো আছে এইটো কাৰেণ্ট আপোনাৰ ছাপ্লাই আহি আছে আৰু সি কাৰেণ্ট খাই আছে। এনেকৈ যদি গোটেই দিন কাৰেণ্টত লগোৱা থাকে তেনেহ'লে বিনা কাৰণত আপোনাৰ বিল উঠি থাকিব। যিবোৰ বস্তু ব্যৱহাৰ হৈ থকা নাই ছুইচ অফ কৰি ৰাখিলে বহুত কাৰেণ্ট বিল কমি আহিব। বিদ্যুৎ কম খৰচ হোৱা বস্তু ব্যৱহাৰ কৰা, প্ৰচলিত পুৰণা বস্তুৰ সলনি LED, LCD বস্তু ব্যৱহাৰ কৰা। আজিকালি মাৰ্কেটত নতুন LED বস্তু ওলাইছে, সেইবোৰ ব্যৱহাৰ কৰা। যেনেকৈ ধৰক টিভিৰ সলনি LCD ব্যৱহাৰ কৰা, প্ৰচলিত ইণ্ডিকেটৰৰ সলনি LED ইণ্ডিকেটৰ ব্যৱহাৰ কৰা, 100 ৱাটৰ লাইটৰ সলনি LED লাইট ব্যৱহাৰ কৰা। যদি এনেকৈ আপুনি LED বস্তু ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ বহুত কাৰেণ্ট বিল কমি আহিব। মই এটা উদাহৰণ দি দেখুৱাই দিছোঁ। ধৰক এটা 100 ৱাটৰ লাইট আছে, যদি এইটো আপুনি ডেইলি 10 ঘণ্টা সময় ইউজ কৰে, এনেকৈ যদি 1 মাহ ইউজ কৰে তেনেহ'লে আপোনাৰ কাৰেণ্ট বিল উঠিব 159 টকা। আৰু ইয়াৰ সলনি যদি আপুনি LED লাইট ব্যৱহাৰ কৰে 9 ৱাটৰ, আৰু যদি ডেইলি আপুনি 10 ঘণ্টা সময় ইউজ কৰে তেনেহ'লে 1 মাহত আপোনাৰ কাৰেণ্ট বিল উঠিব 14 টকা 31 পইচা। এতিয়া চাওক ক'ত 159 টকা আৰু ক'ত হ'ল 14 টকা 31 পইচা। এনেকৈ আপুনি কম বিদ্যুৎ খৰচ হোৱা বস্তু ব্যৱহাৰ কৰি আপোনাৰ কাৰেণ্ট বিল কমাব পাৰে। আমি ঘৰত ফ্ৰিজ ব্যৱহাৰ কৰোঁ। ফ্ৰিজৰ দৰ্জা কেতিয়াও খোলা ৰাখিব নালাগে, যাতে ভিতৰত ঠাণ্ডা হাৱাটো বাহিৰত ওলাব নোৱাৰে। আৰু ফ্ৰিজৰ দৰ্জাত চাব এটা গেছকেট লগোৱা থাকে। কাৰোবাৰ ঘৰত চাব এই ফ্ৰিজৰ দৰ্জাৰ গেছকেটটো বেয়া হৈ গৈছে, ফাটি গৈছে, ভিতৰত ঠাণ্ডা হাৱাটো বাহিৰত ওলাই আছে। যদি এনেকৈ ভিতৰত ঠাণ্ডা হাৱাটো বাহিৰত ওলাই যায় তেনেহ'লে বিনা কাৰণত কাৰেণ্ট বিল বেছি উঠিব, কিয়নো তাত এটা কম্প'জাৰ লগোৱা হৈ থাকে। যেতিয়া ভিতৰৰ হাৱাটো বাহিৰত ওলাই যাব তেতিয়া কম্প'জাৰ কণ্টিনিউ হৈ যাব, সি বন্ধ নহ'ব। তেনে ক্ষেত্ৰত কাৰেণ্ট বেছি খাব আৰু বিল বেছি উঠিব। তো ইয়াৰ প্ৰতি আমাৰ লক্ষ্য ৰাখিব লাগে যাতে ফ্ৰিজৰ ভিতৰত ঠাণ্ডা হাৱাটো বাহিৰত ওলাব নোৱাৰে। এনেকৈ আপুনি বিলটো কমাই আনিব পাৰে।
আমি ঘৰত ইনভাৰ্টাৰ ব্যৱহাৰ কৰোঁ। কেতিয়াবা কি হয়, বেটাৰী যদি বেয়া হৈ যায়, বেটাৰী যদি ফুল চাৰ্জ নহয়, তেনে ক্ষেত্ৰতো আমাৰ কাৰেণ্ট বিল বেছি আহিব। আপুনি ভাবিব পাৰে এইটো আকৌ কেনেকৈ কাৰেণ্ট বিল বেছি আহিব। যদি বেটাৰী বেয়া হৈ গৈছে, বেটাৰী ফুল চাৰ্জ নহয়, তেনে ক্ষেত্ৰত যদি আমি চুইচ যদি আমি অফ কৰি নাৰাখোঁ, তেনে ক্ষেত্ৰত ইনভাৰ্টাৰে গোটেই দিন বেটাৰী চাৰ্জ কৰি থাকিব আৰু বেটাৰী ফুল চাৰ্জ নহ'ব আৰু ইনভাৰ্টাৰ কণ্টিনিউ দিনে ৰাতিয়ে চলি থাকিব। বিনা কাৰণত বিল উঠি থাকিব, বেটাৰীটো ফুল চাৰ্জ নহ'ব। যদি এনেকুৱা হয়, তেনেহ'লে বেটাৰী ঠিক কৰি ল'ব লাগে, নহ'লে বেটাৰীটো চেঞ্জ কৰি দিব লাগে। এনেকৈ বস্তু ঠিক ঠাক কৰি ৰাখি আমি বহুত বিল কমাব পাৰোঁ। কাৰেণ্টৰ কেইটামান বস্তু আছে, যিবিলাক বস্তুত কাৰেণ্ট বেছিকৈ খায়, বিল বেছিকৈ উঠে। যেনেকৈ ধৰক মটৰ, পানী গৰম কৰাৰ হিটাৰ, চাহ বনোৱা হিটাৰ, ভাত বনোৱা হিটাৰ। এইকেইটা বস্তু প্ৰয়োজন সাপেক্ষেহে ব্যৱহাৰ কৰা, বিনা কাৰণত ব্যৱহাৰ কৰিব নালাগে। ভাত ৰন্ধা এটা হিটাৰ 15 ৱাটৰ পৰা 30 ৱাটলৈকে থাকে। যদি আপোনাৰ ঘৰত ভাত ৰন্ধা হিটাৰ 20 ৱাটৰ আছে, যদি 1 ঘণ্টা সময় ইউজ কৰে, তেনেহ'লে 2-3 ইউনিট বিল উঠি যাব। এইকেইটা যদি আপুনি বিনা কাৰণত ইউজ কৰে আৰু 1 মাহত যদি 15 ঘণ্টা সময় যদি বিনা কাৰণত ইউজ কৰে, তেনেহ'লে আপোনাৰ 30 ইউনিট বিল উঠি যাব। যদি 1 ইউনিটৰ দাম 5 টকা 30 পইচা হয়, তেনেহ'লে 30 ইউনিটৰ দাম হ'ব 159 টকা, যিটো বিল আপোনাৰ বিনা কাৰণত আহি আছে। সেইকাৰণে এইবিলাক বস্তু প্ৰয়োজন সাপেক্ষেহে ব্যৱহাৰ কৰিব লাগে। হিচাপৰ ওপৰত ব্যৱহাৰ কৰি আপোনাৰ বিলটো কমাব পাৰে। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে, তেনেহ'লে কমেণ্ট কৰিব পাৰে।